নমস্কাৰ প্ৰিয় বন্ধুসকল, অসমীয়া ৰাইফল নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, য'ত আমি আছামিজ এষ্ট্ৰলজি বিষয়ক বিভিন্ন ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে আজি ভিডিঅ'ত জানি লওঁ কোনকেইটা ৰাশি 4 ছেপ্টেম্বৰ তাৰিখে ভাগ্য খুলিব আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। লগতে অনুৰোধ জনাওঁ যে আমাৰ ভিডিঅ'বিলাক যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় ধৰণৰ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া মূল ভিডিঅ'লৈ আগবাঢ়ি যাম। বন্ধুসকল, এই ৰাশিকেইটাৰ 4 ছেপ্টেম্বৰ 2020 চনত বিশেষ ধৰণৰ ভাগ্য উজ্বলি উঠিব। এওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হ'ব। এওঁলোকৰ জীৱনত আনন্দ আহিব, মনে বিচৰা ফল লাভ কৰিব, মনৰ শান্তি পূৰণ হ'ব, অৰ্থাৎ পজিটিভ হ'ব পাৰিব আৰু জীৱনত শান্তি থাকিব। ঘৰ সংসাৰতো সুখ আহিব, সদস্যবোৰৰ মাজত আগতকৈ মৰম ভাৱ বাঢ়িব আৰু বন্ধু বান্ধৱৰ বিশেষ সহযোগ পাব, সহকৰ্মীৰ পৰা সহযোগ পাব। চাকৰিত বেয়া নহয়, ব্যৱসায়ত আমদানি বাঢ়িব, আৰ্থিক অৱস্থা মজবুত হ'ব। চাবলৈ গ'লে আপোনালোকৰ প্ৰেম, প্ৰণয়, দাম্পত্য, স্বাস্থ্য, কেৰিয়াৰ সকলোতে উন্নতি হোৱা দেখা যায়। এই বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে মেষ, কন্যা আৰু ধনু ৰাশি। বন্ধুসকল, এই তিনিটা হৈছে প্ৰধান ৰাশি, যিকেইটা 4 ছেপ্টেম্বৰত বিশেষভাৱে ভাগ্যশালী ৰূপে পৰিগণিত হৈছে। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।